এটুকে কম যে সংগ্ৰাম এতিয়াও অব্যাহত আছে কিন্তু বিটিআৰ ৰেকৰ্ডৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে হয়তো নিশ্চয় ভাবিছিলে যে আমাৰ হয়তো যিখিনি লোড যিখিনি আমাৰ দায়িত্ব অলপ কমি যাব কিন্তু মই ভাবোঁ সেইটো কমি যোৱাৰ কোনো কথা নাই জাতি গঠন যি প্ৰক্ৰিয়া সেইটো আজীৱন চলি থাকিব এতিয়া শিক্ষাৰ ক্ষেত্ৰত সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত যিখিনি আমি ৰেভলিউশ্যন ষ্টাৰ্ট কৰিছিলোঁ যিখিনি সংগ্ৰাম ষ্টাৰ্ট কৰিছিলোঁ সেইটো এতিয়াও অব্যাহত আছে আৰু আমাৰ বড়ো সমাজ বা আমাৰ দাঁতি কাষৰীয়া যি সমাজ আছে বা বিটিআৰ অঞ্চল বসবাস কৰা বা বিটিআৰৰ বাহিৰত যি বসবাস কৰা সকলো জিলাতে ABSU আছে সাহিত্য সভা আছে আৰু আমাৰ যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাত এতিয়া নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাৰ তেখেতসকলৰ অগ্ৰণী যি ভূমিকাৰ কাৰণে আজি বড়ো সমাজে এটা অৱস্থালৈকে আমি আহি পাইছোঁ গতিকে মই ভাবিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি দায়িত্ব সেই দায়িত্বটো সদায় থাকিব আৰু কেৱল আজি নিখিল বড়ো ছাত্ৰ সন্থা কেৱল বড়োসকলৰে হৈ থকা নাই আমাৰ লগত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ এটা হাৰি সোমাই যোৱা এটা সংগঠন হিচাপে আফাদ হিচাপে এতিয়া পৰিচিত হৈছে তো গতিকে আমি ভাবিছোঁ বড়োৰ বাহিৰতো বিয়ণ্ড ডেট আৰু এই বড়ো সমাজৰ বাহিৰতো বা বড়ো জনগোষ্ঠীৰ বাহিৰতো নিখিল বড়ো ছাত্ৰ সন্থাই আজি কাম কৰি আছে গতিকে মই ইয়াকে আশা ৰাখিম যে নিখিল বড়ো ছাত্ৰ সন্থাই যি আমাৰ সমাজত যিখিনি ধৰক আমাৰ যি সমাজ সংস্কাৰৰ যি কাম সেইটো অব্যাহত ৰাখিছে তাৰ লগতে আৰ্থ সামাজিক উন্নয়ন আৰু শিক্ষাৰ ক্ষেত্ৰত যি অগ্ৰণী ভূমিকা লৈ আহিছে সেইটো কণ্টিনিউ কৰিব লাগে আৰু এতিয়াও আমি দেখিছোঁ যে বিটিআৰ ৰেকৰ্ডত যি 6.3 তাত মানে এটা লিপিবদ্ধ আছিলে এটা দফা 6.3 যে বড়ো মাধ্যমৰ যিখিনি বিদ্যালয় আৰু মহাবিদ্যালয় সেইটো প্ৰাদেশিকৰণৰ এটা দফা আছিলে কিন্তু সেইটো হোৱা নাই আমি অসম চৰকাৰক আমি তাকে অনুৰোধ কৰিম ভাৰত চৰকাৰক অনুৰোধ কৰিম এই দফাটো সোনকালে মানে সেইটো ৰূপায়ণ কৰিব লাগে যাৰ দ্বাৰা মানে লাখ লাখ বড়ো ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু শিক্ষক সমাজে হয়তো যথেষ্ট মানে তেখেতসকলে উপকৃত হ'ব নহ'লে এতিয়া বহুত শিক্ষক এনেকুৱা হৈছে আমি দেখিছোঁ ই অসমীয়া মাধ্যম হওক বড়ো মাধ্যমে হওক বহুত শিক্ষক এতিয়া তাৰমানে তেখেতসকলে স্কুল প্ৰাদেশিকৃত হোৱাৰ আগতেই তেখেতসকলে মানে কি বুলি ক'ব হয়তো মানে ৰিটায়াৰমেণ্ট হ'ব লগা হৈছে তেখেতসকলে মানে কি ক'লে মানে পদৰ পৰা তেখেতসকলে অব্যাহতি ল'ব লগা এটা অৱস্থা আমি সেইটো দেখিবলৈ পাইছোঁ তো গতিকে অসম চৰকাৰৰ সেইটো এটা নিশ্চয় দায়িত্ব থাকিব ভাৰত চৰকাৰৰ দায়িত্ব থাকিব সেইটো এটা পৰিৱেশ তাৰ লগতে আৰ্থ সামাজিক দিশত আমি আজি কৈছোঁ নিজে স্বাৱলম্বী হ'ব লাগিব প্ৰকৃত স্বাধীনতাত তেতিয়াহে আহি পাব যিদিনাখন আমাৰ আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম এতিয়া আমাৰ বড়ো সমাজৰ লগতে আমাৰ যিসকল দাঁতি কাষৰীয়া যিসকল জনগোষ্ঠী আছে তেখেতসকলৰ অৱস্থা একেই আগতে ABSU আন্দোলন কৰিছিলে তেখেতসকলৰ এটাই উদ্দেশ্য আছিলে উদ্দেশ্যটো হৈছে আমি বিদেশী আমাৰ ইয়াৰ পৰা খেদিব লাগে বিদেশীক বিতৰণ কৰিবলৈ আৰু বিদেশীক যদি আমি আমাৰ অসমৰ পৰা যদি তেখেতসকলক যদি আমি ইয়াৰ পৰা পাৰিম এতিয়া আমাৰ বড়ো সমাজৰ লগতে আমাৰ যিসকল দাঁতি কাষৰীয়া যিসকল জনগোষ্ঠী আছে তেখেতসকলৰ অৱস্থা একেই আগতে ABSU আন্দোলন কৰিছিলে তেখেতসকলৰ এটাই উদ্দেশ্য আছিলে উদ্দেশ্যটো হৈছে আমি বিদেশী আমাৰ ইয়াৰ পৰা খেদিব লাগে বিদেশীক বিতৰণ কৰিবলৈ আৰু বিদেশীক যদি আমি আমাৰ অসমৰ পৰা যদি তেখেতসকলক যদি আমি ইয়াৰ পৰা যদি পঠিয়াব লাগে তেতিয়াহ'লে আমাৰ হাতত এটাই উপায় সেইটো কৰ্ম সংস্কৃতি সেইটো আমি আঁকোৱালি ল'বই লাগিব আৰু কৰ্ম সংস্কৃতিৰ যোগেদিহে আমি আৰ্থিকভাৱে স্বচ্ছতা যি বা স্বাৱলম্বী সেইটো আমি হ'ব পাৰিম আৰু ইয়াৰ অন্যথা কিন্তু আৰু বিকল্প আমি ৰাস্তা একো দেখা নাই তো গতিকে সেইটো এটা দিশ আৰু 3 নম্বৰ কথা হ'ল আমি এতিয়া যিটো মূল্যবোধৰ যিটো শিক্ষা সেইটো এটা বহুত স্খলন হোৱাটো আমি দেখিবলৈ পাইছোঁ বিশেষকৈ আমাৰ যুৱ যি উশৃংখলতা সেইটো দিনে দিনে বাঢ়ি গৈছে তো গতিকে আজি বড়ো ল'ৰা এজনৰ যদি উশৃংখলতাই বন্য এটা সমাজতো সেইটো হয়তো নিশ্চয় সেইটো স্প্ৰেড হৈ গৈছে তো গতিকে অকল সেইটো বড়ো বুলি কথা নহয় বা আমাৰ অঞ্চলৰ বুলি কথা নহয় যে আমাৰ লগত যিসকল একেলগে বসবাস কৰি আছে সেই যুৱ চামক যাতে যুৱ উশৃংখলতাৰ পৰা যাতে আমি তেখেতসকলক মানে মুক্তি দিব পাৰোঁ আৰু তাৰ কাৰণে যি ভেলু এডুকেশ্যন যিটো আমি মানে নৈতিক জ্ঞান সেইখিনি আমি নিশ্চয় দিব লাগিব আৰু মূল্যবোধৰ শিক্ষা সেইটো দিব লাগিব তাৰ কাৰণে মই এইটো কথাটোকে ইয়াত ক'বলৈ বিচাৰিছোঁ সামাজিক মূল্যবোধ গণতান্ত্ৰিক মূল্যবোধ আৰু মানৱীয়তাৰ যি মূল্যবোধ সেই মূল্যবোধটো আমি অক্ষুণ্ণ ৰাখি আমাৰ কণ ল'ৰা ছোৱালীসকলক নৈতিক জ্ঞান আধ্যাত্মিক জ্ঞান সেইটো নিশ্চয় দিব পাৰিব লাগিব আৰু তেতিয়াহে আমাৰ সমাজখনত এটা শান্তিৰ এটা পৰিৱেশ হ'ব আমি সকলোৱে মানে নিৰ্ভয় ইয়াতে বসবাস কৰিব পাৰিম সেই কথাটো আমি ইয়াত আলোকপাত কৰিছোঁ আৰু সদৌ মই এইটোকে ক'বলৈ বিচাৰিছোঁ আমি এতিয়া বিটিআৰ অঞ্চলত বসবাস কৰোঁ বিটিআৰ অঞ্চলত উন্নয়নৰ কাৰণে আমি সকলোৱে একেভাগে আগবাঢ়ি যাব লাগিব আৰু বিটিআৰ অঞ্চলটো কেৱল বড়ো জনগোষ্ঠীক লৈ সেইটো গঠিত হোৱা নাই ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছে গতিকে এই অঞ্চলত যদি উন্নয়ন হ'ব লাগে ইয়াত যদি সকলোৱে যদি পদে পদে যদি আমি ইয়াত মানে আমাৰ যি সাতাম পুৰুষীয়া যি সম্বন্ধ সেই এনাজৰীৰ কটকটীয়া কৰি যদি আগুৱাই যাব লাগে সকলোৱে মানে আমাৰ মাজত যি ঐক্যতা যি আমাৰ মানে ইউনিটি সেইটো আমাৰ মাজত সদায় লাগিব গতিকে মই এটাকে অনুৰোধ কৰিম যে কেৱল ইয়াত এটা জনগোষ্ঠীক লৈ সকলোৱে ব্যস্ত থাকিব নালাগিব আমাৰ দাঁতি কাষৰীয়া যি ওচৰ চুবুৰীয়া তেখেতসকলৰ প্ৰতিও আমাৰ এটা যি আনুগত্য সেইটো প্ৰকাশ কৰি সকলোৱে চলি যাব লাগিব ধন্যবাদ
নহয় একচুৱেলি মই UPPLৰ কৰ্মকৰ্তাও নহয় মই নিখিল বড়ো ছাত্ৰ বহুত দীঘলীয়া ইয়াত আছিলোঁ তেখেতসকলে যি মানে ইয়াত UPPL হিচাপে তেখেতসকলৰ যি মানে দলৰ যি সিদ্ধান্ত সেইমতে তেখেতসকলে নিশ্চয় কাম কৰি যাব তো আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত মই ডেপুটি চিফ হিচাপে আমি সেইটোকে দেখিম যে আমি ইয়াত ভাৰত চৰকাৰত আমি এতিয়া দেখিছোঁ BJP চৰকাৰ আছে অসম চৰকাৰতো BJP চৰকাৰ আছে আৰু আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সেই কাউন্সিলখন যিহেতু BJP চৰকাৰে আমাক গঠন কৰি দিছে গতিকে নীতিগতভাৱে হয়তো আমাৰ এতিয়া অসমত যি চৰকাৰ আছে ভাৰতত যি চৰকাৰ আছে আৰু পৰৱৰ্তী সময়ত এই মানে নিৰ্বাচনক লৈ কি এটা মানে তাতে মানে যি এটা চিন্তা চৰ্চা হ'ব সেই সময়ত সময় উপযোগী যি চিন্তা চৰ্চা সেইমতে আমি নিশ্চয় আগুৱাই যাব লাগিব